হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মই বনাব লৈছোঁ মাছৰ আঞ্জা। তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এয়া মই কাটি আছোঁ ভোল দুটা মিক্স কৰি দিম। মাছে ভোলে আপোনালোকে খাই পাইছেনে কমেণ্ট কৰি জনাবচোন দেই। আজি মই ফাৰ্ষ্ট টাইম খাই চাম কেনেকুৱা লাগে ন। আৰু এইফালে আলু দুটা মিক্স কৰি দিম। বহুতে আলু খাই বেয়া পায়, কিন্তু মোক ভালেই লাগে। মিক্স কৰিছোঁ। আলু নিদিবলৈও পাৰে। ভোল আৰু অকল মাছ সেনেকৈও ভালেই লাগে বুলি কয়। বাট আজি মই ফাৰ্ষ্ট টাইম বনাই চাম, খাই চাম। আজি খাই পোৱা নাই মাছে ভোলে। আৰু এয়া কাটি আছোঁ আলু। আৰু তেনেকৈ ভিডিঅ' বনাবলৈ টাইম নাপাওঁ ন, কেতিয়াবা টাইম পাওঁ সেই এটা দুটা ভিডিঅ' বনাওঁ। আৰু ডেইলি ব্লগ বনাবতো টাইম নাপাওঁৱেই। আৰু এয়া মাছ, ইয়াত নিমখ হালধি মিক্স কৰি ল'ম ভালদৰে। তাৰপৰা ফ্ৰাই কৰিব লাগিব। এয়া ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এয়া ফ্ৰাই কৰি ল'ম এতিয়া। ফ্ৰাই কৰিলোঁ আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু এতিয়া ভোল ভাজিবৰ কাৰণে পিঁয়াজ দিছোঁ আৰু এয়া হালধি অকণমান। আৰু আলু আৰু ভোলটো ভাজি ল'ম। এইটো আধা সিজা হোৱাৰ পিছত মাছটো দিম। কোনে কেনেকৈ বনাই কমেণ্ট কৰি জনাবচোন দেই। মইতো এনেকৈ বনাওঁ। এনেকৈ বনাওঁ ফাৰ্ষ্ট টাইম আৰু বনাই চাইছোঁ কেনেকুৱা হয়। পিছত দেখা যাব আৰু খালে গম পাম আৰু কেনেকুৱা হ'ব। আৰু কেৰাহীটো দেখি নাহাঁহিব দেই। কেৰাহী মানে জুইত বনোৱা যে কালাৰ বেলেগ হৈ আছে। আৰু মই এয়া দি আছোঁ আদা নহৰু জলকীয়া দিছোঁ। আৰু এতিয়া পানী অলপমান দিম। আৰু এয়া দিছোঁ পানী মই, যিহেতুকে আমাৰ মানুহ কমটি অলপ কমকৈ দিছোঁ। আৰু এয়া দিছোঁ জিৰা গুড়ি, এয়া দিছোঁ ৰেড চিলি, আৰু এয়া মাছ দি দিলোঁ। আৰু এয়া হৈ গ'ল মোৰ চব্জি ৰেডি। চাওক কালাৰটো কেনেকুৱা হৈছে জনাবচোন। ইমান ভাল হোৱা নাই কালাৰটো, বাট আজি ফাৰ্ষ্ট টাইম বনাইছোঁ ন, খাই চালে গম পাম কেনেকুৱা হয়। কিন্তু ইমান ভাল হোৱা নাই কালাৰটো। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। আৰু হৈ গ'ল আজি মোৰ আইটেমটো কেনেকুৱা আছিলে জনাবচোন দেই কমেণ্ট কৰি। এয়া মাছ ফ্ৰাই কৰি দিছোঁ আৰু ভাত, আৰু এইফালে পিঁয়াজ দিছোঁ, এইফালে চব্জি। চাওক আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।